হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল চিফ লভাৰ চুনু গগৈ। আজি বিশেষ এটা ভিডিঅ' বনাবলৈ লৈছোঁ, কাৰণ মোৰ কাৰণে বিশেষ। আজি যাম চুকাফা দেওশাললৈ, গতিকে আপোনালোকক লগত লৈ যাম বুলি ভাবিছোঁ। তাত আমি যিখিনি আনন্দ উপভোগ কৰিবলৈ যাওঁ, এটা প্ৰীতি ভোজ হিচাপে নহয় আচলতে, ভোজ খাবলৈ নাযাওঁ। মই বাৰু বাহিৰত নাখাওঁ, আৰু তাত গৈ যিমানখিনি ফুৰিম অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কাৰণ বিশেষকৈ চুকাফা দেওশালত যিটো নিৰ্জন পৰিৱেশ পাওঁ, সেই নিৰ্জন পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিম, আৰু আপোনালোকে উপভোগ কৰিব নিৰ্জন পৰিৱেশটো। যদি আপোনালোকে দেওশাললৈ অহা নাই, তেতিয়াহ'লে আপোনালোকে দেওশাললৈ আহক, কাৰণ মই কৈছোঁ দেওশালত ইমান ধুনীয়া এটা পৰিৱেশ য'ত আপোনালোকে বিচাৰিলেও নাপাব। যদি মন অশান্তি হৈ থাকে, মনটো যদি অশান্তি হৈ থাকে, অশান্তিটো আপোনালোকে পূৰণ কৰিব পাৰিব, শান্তি হ'ব। আহক, আপোনালোকক মই অনুৰোধ জনাইছোঁ, দেওশাললৈ আহক, বহুত ধুনীয়া পৰিৱেশ চাওক। মোৰ লগতে আপোনালোকে এবাৰ চাই যাওকহি। আৰু যদি আপোনালোকে দেওশাললৈ অহা নাই, তেতিয়াহ'লে আহক বুলি মই অনুৰোধ জনাইছোঁ। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাম, আৰু আপোনালোকক আনন্দ উপভোগ কৰাম বুলি মই ক'ব নোৱাৰোঁ, কাৰণ কেলৈ আপোনালোকে কিমান ভাল পায় বেয়া পায় সেইটো নাজানিম। কিন্তু হ'লেও যিখিনি প্ৰাকৃতিক সৌন্দৰ্য সেইখিনি বহুত ধুনীয়া, আৰু তাকে চাম বুলি মই আকৌ এতিয়া 2 নম্বৰবাৰ যাবলৈ বিচাৰিছোঁ। কাৰণ কেলৈ গাটো বেয়া, তথাপিও যাব বিচাৰিছোঁ। সেইডোখৰ সমান আনন্দ জেগা বা নিৰ্জন জেগা নাই, ক'তো বিচাৰি নাপাওঁ। গতিকেলৈ জেগাডোখৰ ভাল লাগে কাৰণে এইবাৰ 2 নম্বৰবাৰ মই যাবলৈ আছোঁ, আৰু লগতে আপোনালোকক লৈ যাওঁ। আৰু যদি আপোনালোকে এই চেনেলটোত নতুন, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ন'টিফিকেশ্যনবোৰ মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আমি আহি লাম্বা পাইছোঁহি, আৰু মেইন যিডোখৰ চৰাইদেউ পাহাৰ আমি গৈ আছোঁ, এই জেগাডোখৰ পাবলৈ এতিয়াও আপোনাৰ 1-1.5 ঘণ্টা লাগিব। গতিকে আহক, চাই থাকক আমাৰ লগতে। तो 200 चलेगा। देवा, आज पीने का बंदोबस्त हो गया। পাহাৰৰ ওপৰত উঠিলোঁৱে আমি। কৈ দিয়া পোৱালি। আহি আছোঁ। এইডোখৰ কি বুলি কয়? মৈদাম। য'ত আহোম ৰজা ইয়াত কি কৰিছিলে, এইবোৰ সমাধিস্থল আছে, আৰু কিবাকিবি এইবোৰ টাই আহোমৰ কিবাকিবি কৰে, নিয়ম কৰে ইয়াত। এইবোৰ ইমানখিনি নাজানো, হ'লেও আহি আছোঁ। আৰু লগত আছে এয়া সমীৰণ, ইটো একদম পূৰা মোবাইলত বিজি, ফটো মাৰিব এতিয়া। নয়নদ্বীপ, চৰি, আমাৰ নাম বেছি হৈ গ'লে এনেকুৱাই হৈ যায়। আৰু আপোনালোকক ওপৰৰ পৰিৱেশটো দেখামগৈ গৈ। আৰু এইফালে গোটেই বাগান এয়া, আৰু ওপৰলৈ লাহে লাহে উঠি আহি আছোঁ। লগত কুকুৰ আহি আছে আমাৰ লগত, কুটু। আৰু বাগানত কলম দিবলৈ মানুহ আহি আছে। এয়া আহি আছে, যেনি গৈ থাক, চবফালে পাবিগৈ, সেইফালেও গৈ থাক। ই ওপৰফালে উঠিবলৈ গৈছে, গম পাবি। দিদিয়ে যোৱা ফালে বৈ পুৰা গৈ আছে সিহঁতি। এইফালে চাওক কি ধুনীয়া পৰিৱেশ, বহুত ঠাণ্ডা জেগা। ইয়াত দিদি ৰখি আছে। গৈ আছে আৰু ভাগৰ লাগিছে, কিমান যাম। আহি থাকক, সেইটো বহি দিলেগে চা। এটা বহি মেলি ৰখি দিছে। হা সেইফালে দেখাই দিয়া কিমান ধুনীয়া লাগিছে চা। পৰিৱেশটো বহুত ধুনীয়া, ভৰিত দি, আৰু লগতে মানে ফোন দিছে, পানী বটল লৈ আহিব লাগিছে। আমি সেইটো ভুল কৰিলোঁ দেই, পানী বটল লাগে। তাতে
মানে গোটেই আনন্দ কিমান কাম আছে ন এটা মানে মৈদাম পাহাৰৰ সেইটোৱে পুৰণা সাগৰ চাই যাম গোটেই মানে দেওশালৰ পৰিৱেশটো আকৌ পিছত মই দেখাই দিছোঁ আপোনালোকক চাওক কিমান সুন্দৰ এয়া চৰাইদেউৰ যি দেওশাল আছিলে আচলতে আগৰ পুৰণি যিটো মানে দেওশালৰ ঢিপ আছিলে এইটো ঢিপ আছিলে আৰু লগতে এতিয়া তাৰ পৰা আনি দেওশালৰ য'ত মানে আজিকালি আহোম সম্প্ৰদায়ৰ লোকসকলে ইয়াতে টাই আহোম সম্প্ৰদায়ৰ লোকসকলে ইয়াতে আহি পিনি পূজা পাতল কৰে কাৰণ সেইটো বনাব পৰা নাই এতিয়ালৈকে দিন হৈ গৈছে বনোৱা বৰ্তমান ইয়াতে পূজা পাতল কৰি থকা হৈছে আৰু ইয়াত এভাগী সেৱা জনাই আমি আগবাঢ়োঁ আপোনাৰ অনুভৱটো কওক ওপৰ পৰা আহি বহুত ভাগৰ আনন্দ ভৰিকেইটা কেনেকুৱা লাগিছে জিনজিনাই এই ওপৰ অনুভৱটো কওক ভৰিকেইটা কেনেকুৱা লাগিছে আতৈ ভৰিকেইটা টিপটপ ব্ৰেক ফেইল হৈ যায় নেকি ওপৰলৈ গ'লে টিপটপ হেণ্ডবেগ মাৰি আহিছোঁ হেণ্ডবেগেও নৰখাইছে নৰখিছে বাৰু হ'লেও যি কি নহওক দেওশাললৈ আহিলোঁ আৰু তাৰ যিটো দৃশ্য আপোনালোকক দেখালোঁ নিজেও উপভোগ কৰিলোঁ লগতে আৰু বহুত ভাল লাগিলে মনৰ নিৰ্জনতা দূৰ কৰিবলৈ এনেকুৱা এডোখৰ জেগা লাগে যি জেগাত আহি পিনি হাই হুলস্থুল নাথাকে আৰু সেই জেগাডোখৰ আজি ইয়াত দেওশালত পালোহি লগতে আপোনালোকক দেখালোঁ আপোনালোকে কেনেকুৱা পাইছে চাই ক'ব কমেণ্ট কৰি জনাব লগতে মোৰ বিশেষ ভাল লাগিল আৰু লগতে হাকিজনক কেনেকুৱা পালে তেওঁলোকে সেইটো জানিব কাৰণ তেওঁলোকো আজি প্ৰথম আহিছে কেনেকুৱা লাগিলে একদম বেষ্ট কৈছোঁ নহয় বেষ্ট আজি ভৰিয়ে বেষ্ট ফিল পাইছে হে এতিয়া আহি পিনি আমি এতিয়া ৰাস্তাৰ মাজত ৰখিছোঁ দুজন আগলৈ গুচি গ'লগৈ আমাক এৰি থৈ আৰু আমি এতিয়া চুচু কৰিলোঁ ব'লা তো গাইজ এতিয়া আমি গৈ আছোঁ সিংলো ৱাটাৰফল অনুভৱটো কৈ দিয়া তোমাৰ সিংলো ৱাটাৰফল বহুত মানে এক্সাইটেড হৈ আছোঁ কাৰণ মই এবাৰ ফাৰ্ষ্ট টাইম আহি আছোঁ তো গাইড আপোনালোকক ৱাটাৰফল দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যিটো দৃশ্য যদি পাৰোঁ আপোনালোক নিশ্চয় এবাৰ আহিব চেষ্টা কৰিম ভালকৈ দেখাবলৈ আপোনালোকক আৰু এতিয়া তো গাইজ আমি এতিয়া আহি পাই গ'লোহি ৱাটাৰফল এটা কি কয় ভাইটি চিংলো একদম চিংলো ৱাটাৰফল আৰু নাগালেণ্ড বৰ্ডাৰ ওচৰত এতিয়াতো পানীটো অকণমানতো কমি আছে কাৰণ খৰালি ন গতিকে পানীটো বহুত কম হৈ আছে আৰু তাৰ পৰা পানীটো আহি আছে বহুত ধুনীয়া চিংলো আৰু লগত আহিছে এইকেইটা তো বহুত ভাল লাগিছে আৰু চিংলো ৱাটাৰফলটো নাগালেণ্ড বৰ্ডাৰ আছে বুলি কৈছে ডক্টৰ আগে পিছে অহা নাই হ'লেও বহুত ভাল লাগিছে আহিব আপোনালোক খুব সুন্দৰ পৰিৱেশ ঠাণ্ডা
জেগাখিনি বহুত ধুনীয়া যিহেতু এতিয়া আপোনালোকে আহি এইখিনি চাই মেলি ফুৰক ভালকৈ দিনটো কটাওক তাকে যদি আৰু কিবা পাৰোঁ দেখাম তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে যদি চাই ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু আহক আপোনালোকে ৱাটাৰফলটো চাওক ইয়াতে অলপ মানে আপোনালোকে ধুনীয়াকৈ ফ্ৰেছ হ'ব যিখিনি কৰিব লাগে কৰি মেলি আহি